Hey guys, আপোনালোকে আমাৰ ভিডিঅ'ছবোৰ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। তৈদুল ভাই আজি মোৰ ভিডিঅ' ইন্ট্ৰ দিব। কি দিম ফিল্ম নবনাও আজিৰ পৰা আৰু মই ফিল্ম নবনাও আজিৰ পৰা শেষ কৰিছে। তৈদুল ভাই বহুত ধুনীয়া ইন্ট্ৰ দিব পাৰে। গাইজ নিদিয়ে ইয়াৰ পুৰা জম্মু এণ্ড কাশ্মীৰৰ পৰা আহিছে না, একদম পুৰা হেণ্ডচাম হৈ আহিছে। তো দোস্ত আজি আমি ঘূৰিব গৈ আছোঁ, মানে কিবা এটা ডিছকাছ কৰিব গৈ আছোঁ মই, তহিদুল ভাই আৰু মুস্তাক নানা। এতিয়াতো আপোনালোকক দেখালোৱে, মই তহিদুল ভাই ঘৰৰ আগত আছোঁ আৰু এতিয়া আমি যাম অলপ আগত, তাতে বহিম, ৰ'দৰ মজা ল'ম, তাৰপিছত আমি আলোচনা কৰিম কেনেকৈ কি কৰা যায়। আমাৰ মুস্তাক নানা কেইদিনমান আগতে জম্মু এণ্ড কাশ্মীৰৰ পৰা আহিলে, ফেডাৰেশ্যন কাপৰ কিবা এটা খেল আছিলে তাতে গৈছিল। তো আমি তাতে কিবা এটা প্লেনিং কৰিছিলোঁ আৰু সেই প্লেনিংটো আজি আমি বাস্তৱত আনিবলৈ ট্ৰাই কৰিম। তো সেনেকৈ তহিদুল ভাই এতিয়া গম পোৱা নাই আমি একচুৱেলি কিয় তাতে গৈ আছোঁ, কি কৰিম কি নকৰিম। জাষ্ট তহিদুল ভাইক ফোন কৰি মাতি অনা হৈছে। হয় ভাই, হয়। আৰু মুস্তাক নানা আহি আছে, কাৰণ মুস্তাক নানা অলপ লেট হ'ল। তহিদুল ভাইতো পূৰা ৰেডি হৈ আহিছে। আপোনালোকে আমাক ৰাজবীৰ মুভিখনত বহুতে ছাপোৰ্ট কৰিছে, সকলোকে ধন্যবাদ। আপোনালোকৰ আশাবোৰ আমি পূৰণ কৰিব পৰা নাই, আমাৰ মানে টিমটোৱে তেনেকুৱা হৈ গ'ল, চিৰিং বিৰিং ইফাল সিফাল। তহিদুল ভাইতো এই কথাবোৰ ক'লেই খং উঠে। তো যিয়ে নহওক কিয় আজি আমি কিবা এটা প্লেনিং কৰিছোঁ মুস্তাক নানা আৰু মই, ভিডিঅ'ৰ শেষত আপোনালোকক জনাম। আজি আমি বহুত ডাঙৰ ডিছকাছ কৰিম ভৱিষ্যতৰ জীৱনত কি কৰা যায় আৰু কি কৰা নাযায়। আৰু কেইদিনমান আগতে ইয়াতে ভাবিছিলোঁ এখন ধাবা খুলিম, দেখাই দিয়ে জাগাটা দেখাই দিয়ে। আমি ধাবা খুলিম বুলি ভাবিছিলোঁ, কিন্তু ধাবা চব আমাৰ পাৰ্মিশ্যন আছিল। এটা বস্তু আমাৰ মিচিং হৈ আছিল, লাইনৰ কানেকশ্যনটো নাই কাৰণে আমি ইয়াতে ধাবা নুখুলিলোঁ। আৰু আপোনালোকে আমাৰ এই আইডিয়াটো চুৰিব কৰিব পাৰিছে। তো আমি অলপ কিবা খোৱা বস্তু পানী দোকানখনৰ পৰা লওঁ, তাৰপিছত আমি ডাইৰেক্ট ফিল্ডত যাই বহি খাই আমি ডিছকাছ কৰিম কি কৰা যায়। আমি ভাল বস্তু খাওঁ বন্ধুসকল, যেনে পানী চিপছ ল'ম, আমি বেলেগ বস্তু নাখাওঁ আৰু তেনেকুৱা ধৰণৰ নাভাবিব হয়তো, হয় নে নাই? আজি মই বহুতেই হেণ্ডচাম এজন কেমেৰামেন পাইছোঁ, মোক কেমেৰা কৰি দি আছে তহিদুল ভাই। এতিয়া আমি আহি পালোঁ গ'মাৰ্টত আৰু ইয়াতে আমি অলপ বহিম, আলোচনা কৰিম কি কৰা যায় ভৱিষ্যতত আমাৰ অন্ধকাৰ হৈ আছে বৰ্তমান। মোৰ হৈ আছে, তহিদুল ভাই হৈ আছে, নানাৰ হৈ আছে। মহাৰ ভাল বিন্দাছ, বেটাই কামাই কৰি আছে না, বিন্দাছ আৰু টেনশ্যন নাই। আমাৰহে টেনশ্যন। তো এই আৰু জীৱন অন্ধকাৰত জীয়াই আছোঁ। তো ইয়াতে আমি এতিয়া বহিম, অলপ কথা চথা পাতিম। আপোনালোকে চাওক কি ধুনীয়া ভিউ, একদম মানে ভাল লাগিছে। ইয়াতে একচুৱেলি ক্ৰিকেট খেলাও হয়। কেইবছৰমান আগতে ইয়াতে ঘোঁৰাৰ কম্পিটিশ্যন হৈছিল না নানা, ঘোঁৰা ৰেচ হৈছিল ইয়াতে। কাশ মই আপোনালোকক দেখাব পাৰিলোঁ হয় ঘোঁৰাৰ ৰেচবোৰ, যদি হয় ভৱিষ্যতত তেনেহ'লে মই আপোনালোকক দেখাম। 1.5 মিলিয়ন ভিউজ ল'ব আমাৰ মহাই, তাৰপিছতহে ভিডিঅ'ত হাত দিব। যেতিয়া নবনোৱা কৰিতো নহ'ব না, বনাব লাগিব কিবা নহয় কিবা, তাৰপিছতহে 1.5 মিলিয়ন ভিউজ হ'ব, নহয়? তহিদুল ভাই বহুত আগ্ৰহী মানুহ, কেইবাৰ যে আমাক ৰুমটা ফ্ৰীত দিল তাৰ কোনো হিচাপ নাই। ভৱিষ্যতলৈ হৈ থাকিব। তো আজি মই প্ৰস্তাৱ ৰাখিছোঁ তহিদুল ভাই, মুস্তাক নানা আৰু মহাৰ হাতত। আমাৰ নানাই আৰু খেলাব যাব পাটনা বিহাৰ 24 তাৰিখে। কি খেলাব যাব এইবাৰ? চাইকেল পল' খেলাব যাব। ঘোঁৰাৰ পল' আছে, ঘোঁৰাৰ পল' আছে, কিহৰ পল' আছে না, চাইকেল পল' আছে নেকি এইবাৰ? নেশ্যনেল চেম্পিয়নশ্বিপ। তো গাইজ আমাৰ নানাই এইবাৰ খেলিব যাব চাইকেল পল'। যদি জিকে চিলেক্টেড হয় তেনেহ'লে ক'ত চান্স পাবে? আমি কিহৰ খেলিব চাই আছোঁ নেশ্যনেল গেমছ 2027 শ্বিলঙৰ নেশ্যনেল গেমছ আছে। নেশ্যনেল গেমছৰ কাৰণে কোৱালিফাই কৰা যায় নেকি সেইটো চেষ্টা কৰি আছোঁ, যিমানবোৰ ট্ৰাই কৰি আছোঁ। আচ্ছা,
তেনেহ'লে আমাৰ এই সৰু সুৰা জীৱনটোত কি কৰা যায় বৰ্তমান আমি ভাবি আছোঁ কষ্ট কৰাৰ বাহিৰে আৰু কি আছে কিবা নহয় কিবা এটা কষ্ট কৰি থাকিব লাগিব হয় কাৰণ কষ্ট নকৰিলে পোৱা নাযাব নহয় সেইকাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ কিবা যেন এটা কৰিব পাৰোঁ আমাৰ আশা মানে আমাৰ সকলোৰে আশা এটাই ইউটিউব বা ফেচবুক আমি কণ্টেণ্ট ক্ৰিয়েট কৰি ফেমাছ হোৱা তাৰ পৰা 2-4 টকা ইনকাম কৰা আমি ইনকামটো নহ'লেও হ'ব বাছ আমাক ভিউজ লাগে আমাক ভাল ভাল কণ্টেণ্ট বনাব লাগে আমাৰ এইটোৱে মনৰ আশা কাৰণ আমি সকলোৱে আমাৰ জীৱনত কিবা নহয় কিবা কৰি আছোঁ তেনেকৈ আমাৰ চলি আছে তো আপোনালোকে অলপ ছাপোৰ্ট কৰক হেল্প কৰক আমাক আগলৈ যোৱা আমাৰ ফাইনালি ডিছকাশ্যন হ'ল আৰু আমি ইয়াতে সৰু কৰি এটা ভিডিঅ' বনাম এতিয়া আমাৰ ৰ'ল কৰিব তহিদুল ভাই মহা আৰু হয়তো মই অলপমান থাকিব পাৰোঁ মুস্তাকিন অলপমান থাকিব পাৰে এতিয়া ফাইনেল হোৱা নাই তো ইয়াতে আমি চিন ল'ম আৰু ভিডিঅ'টো শেষত মই আপোনালোকক মানে এটা বেলেগ ছেপাৰেটভাৱে এটা ভিডিঅ' বনাম দেখাব আপোনালোকে যিহেতু এটা সৰু লেঙেৰা ৰ'ল আছে সেইকাৰণে কোনে কৰিব তাক লৈ বহুত চৰ্চিত হৈ আছে চিন্তাত পৰিছে তো এতিয়া আমাৰ গোটেইখিনি কাম শেষ হ'ল আলোচনা হ'ল আপোনালোকে অতি কম সময়ৰ ভিতৰত আপোনালোকে গম পাব আমি কি আলোচনা কৰিলোঁ আৰু মই ভাবিছোঁ এটা সৰু কৰি প্ৰডাকশ্যন হাউচ খুলিম বুলি তাৰে এটা আজি ভিডিঅ' শ্বুট কৰিলোঁ তো এই ভিডিঅ'টো আপোনালোকে আছাম টি ফিল্মছত চাব পাৰিব ইউটিউবত ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব ইউটিউব চেনেলৰ লিংক যাওক তাতে চাওক আৰু ফেচবুকৰো লিংক দিয়া থাকিব যাওক তাতে চাওক আপোনালোকে অলপ ছাপোৰ্ট কৰক আমি আগুৱাই যোৱা আপোনালোকৰ বহুতেই ভাল হ'ব ধন্যবাদ